পচতীয়া পাত আৰু আলু সৰু মাছৰ খাৰ বনাম আজি। এইখিনি ৰেডি কৰি লৈছোঁ। এতিয়া এইখিনি ভাজি ল'ম। মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। পেজখন ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ইয়াতে নিমখ দিছোঁ। এইখিনি অলপ ভাজি লৈ ইয়াতে খাৰ আৰু পানী দি দিছোঁ আৰু মাছখিনি মিলাই দি দিছোঁ ইয়াতে। এইখিনি অলপ উতলিব দিম আৰু মোৰ খাৰ ৰেডি হৈ যাব। এয়া মোৰ খাৰ হ'লেই, এয়া ৰেডি মোৰ খাৰ। এইখিনি বগৰী চেকেলাইছিলোঁ। এযোৰ নতুন কাপোৰ বনাই আছোঁ। কাপোৰযোৰ সকলোকে দেখাই দিছোঁ। কাপোৰযোৰৰ কালাৰৰ লগত ফুলৰ কালাৰটো মিলিছে নে মিলা নাই কমেণ্ট কৰি জনাবচোন। আৰু কাপোৰযোৰ ভাল লাগিলে অৰ্ডাৰ কৰিবও পাৰে কোনোবাই। এয়া এইযোৰ ৰিবন এম্ব্ৰইডাৰীৰ কাপোৰ নতুনকৈ বনাবলৈ আৰম্ভ কৰিছোঁ। কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এয়া লেট্ৰিন বাথৰুমত টাইলছ খুৱাই আছে। টাইলছৰ ডিজাইনটো কেনেকুৱা লাগিছে সেইটো জনাই দিবচোন সকলোৱে। সেইকাৰণে সকলোকে দেখাই দিছোঁ। এইটো মিস্ত্ৰীয়ে কাম কৰি আছে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ আহিছোঁ, বাই।